বন্ধুসকল মোৰ প্ৰথম ব্লগটো আছিল 1 জানুৱাৰী তাৰিখে মই বনাইছিলোঁ ব্লগটো চ' দিব পৰা নাছিলোঁ কিছু প্ৰব্লেমৰ কাৰণে চ' আজি এই ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়াই দিছোঁ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো বন্ধুসকল ভিডিঅ'টোতে আমি আগবঢ়াই আহকচোন বন্ধুসকল আমি বন্ধুসকল কেমেৰাটো ঠিকছে মিলা নাই মিলাই লৈছো দেই আমি তাৰপিছত ব্লগটো আৰম্ভ কৰিম তো ব্লগটো চাই থাকক চ' শ্বৰ্ট ব্লগ চাই থাকক চ' আমি পিকনিক খোৱা জেগালৈ গৈ আছো বন্ধুসকল চ' ব্লগটো চাই থাকিব হা আমি গৈ আছো তো বন্ধুসকল পিছত লগৰখিনি আহি আছে আমি আগত গৈ আছো ব'লক গৈ থাকোঁ আমি পিকনিক খাওঁ জেগালৈ চ' ব'লক তো বন্ধুসকল চাইকেল চলাই আহিছোঁ আমি চাইকেল চলাই পিকনিক খাবলৈ গৈছোঁ চক আৰু গাঁৱলীয়া জেগা হয় ইমান জাম জট নাই চহৰীয়া জেগা নহয় গাঁৱলীয়া জেগাত আমি পিকনিক খাবলৈ আহিছোঁ চ' ভাল লাগিছে আৰু চাইকেল লৈ আহি চ' চাই থাকক দেই ব্লগ তাত পিকনিক খামগৈ চ' পিছত লগৰখিনি আহি আছে চ' আমি গৈ আছোঁ গৈ আছোঁ পোৱাগৈ নাই জেগাটো চাইকেল লৈ আহিছোঁতো ত' জেগাটো ইমান চিনি পোৱা নাই চ' গৈ থাকোঁচোন জেগা পামগৈ আমি আমাৰ গৈ আছোঁ পিছত আহি আছোঁ অলপ বিচাৰোঁতে দিগদাৰ হ'ল চ' আমি অকণমান বেলেগ জেগালৈ গুচি আহিলোঁ চ' গৈ থাকোঁ তেহেঁতকো বিচাৰি পাম মানে এখন হেৰালো বুলি ক'ব পাৰি চ' ফেন মজা জেগা এটা পাই গ'লোঁ চব ইয়াৰ মানে দৃশ্যটোৱে মজা লাগে চব চ' এইফালে নদী আছে চ' এইফালে নদী দেখিছেনে আমি নদী পাৰত চ' আমি জেগা পালোহি পিকনিক খোৱা আৰু অকণমান দূৰ আছে আমি অকণমান নদী কাষত ৰৈছোঁ চ' চাই থাককচোন কেনেকুৱা লাগে ভিডিঅ'টো আৰু অকণমান আছে চ' ফ্ৰেণ্ডছ পাই গ'লে জেগাটোতো আৰু ভিডিঅ' নবনাওঁতো খানা বনাওঁ বন্ধুসকল আৰু ভিডিঅ' নবনাওঁতো এতিয়া খানা বনাই পেলাই খাবলগীয়া হ'ল চ' আজিলৈ ভিডিঅ'টো ইমানেই আৰু এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ বা এণ্ড ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব